গাইজ আপোনালোকে যদি মোৰ নিচিনাকৈ আম খাই ভাল পায় তেন্তে আপোনালোকৰ বাবে এই ভিডিঅ'টো বনোৱা হৈছে। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট অফ অল আমটো মই ভালকৈ ধুই ল'লোঁ, পানী দি ভালকৈ ধুই ল'লোঁ কাৰণ লেতেৰা হয় ন কেতিয়াবা, সেইকাৰণে ধুই ল'লোঁ। তাৰপিছত প্লেটটো ধুই ল'লোঁ। প্লেটটো ধোৱাৰ পিছত এতিয়া মানে কি আৰু ধুনীয়াকৈ ধুই ল'লোঁ। ধুনীয়াকৈ ধুই লৈ মেলি এইটো চাওক গাইজ, আম পকা পকা আম কেনেকা লাগিছে জনাওকচোন। আৰু সেয়া মই চাওক, মোৰ আমটো দেখিছে জিভাৰ পানী পৰি যাওঁ লাগিছে। চাওক কি ধুনীয়া ন আমটো। আৰু গাইজ আমটোৰ অলপো পোক নাই, মানে একদম পুৰা বহুত ভাল। আৰু আমটো খাবলৈ বহুত মিঠা আছে। সেইকাৰণে দেউতাই আনি দিছিলে। নিজৰ বাৰীৰে হয় আমটো, আমাৰ ঘৰৰ পিছফালে থকা বাৰীৰ পৰা দেউতাই ছিঙি আনি দিছে। আৰু সেয়া মোৰ ভাইটিৰ লগত ধুনীয়াকৈ সজাই মেলি খাব লৈছোঁ। আমটো ধুনীয়াকৈ সজাই ল'লোঁ। এতিয়া জাষ্ট খাবহে লাগে। আৰু আমখিনি ইমান ধুনীয়াকৈ সজাইছোঁ ন গাইজ, আপোনালোকে কমেণ্ট কৰিবচোন কেনেকুৱা লাগিছে ডেক'ৰেশ্যনটো। মই যে চায়ে মানে খাওঁ লাগিছে। আৰু আমটো কিন্তু বহুত মিঠা আছে, মই আগতেও খাইছোঁ। তো এইবাৰ মই আম ফাৰ্ষ্ট টাইম খাইছোঁ, মানে বহুত দিন হ'ল আম খোৱাই নাছিলোঁ। মানে এইবছৰ প্ৰথমবাৰৰ কাৰণে আম খাব লৈছোঁ। সেইকাৰণে মানে অলপ স্পেচিয়েলকৈ বনাওঁ। আৰু ময়ো যেতিয়া এইবাৰ ফাৰ্ষ্ট টাইম আম খাইছোঁ ন, তো আপোনালোকেও ভাবিলোঁ আপোনালোকলৈ মই ভিডিঅ'টো শ্বেয়াৰ কৰোঁ যে সঁচাকৈ আমটো বহুত ভাল। সেইটো গাইজ চাওক, আমটো চাওক, একদম আৰু মোৰ মুখৰ পৰা হাঁহিটো নোযোৱা হৈছে। আৰু কাৰণ খাবতো পাম ন গাইজ, ইমান মিঠা আমটো খাব পালেতো নিশ্চয়তো ফূৰ্তিটো লাগিবই মনত। এইটো কমন আৰু ন, ফূৰ্তি কাৰ নালাগিব ইমান মিঠা আম খাব পালেতো। আৰু বিশেষকৈ আমটো মোৰ ফেভৰেট হয়।